ওয়ান গুড মর্নিং ওয়েলকাম ব্যাক টু মাই চেনেল। আপোনালোকৰ খবৰ ভালনে? মোৰতো ভালে। সো আজি মানে দুদিন ধৰি ইমান গৰম পৰিছে নহয়, একদম ভালে লগা নাই, ভিডিঅ' কৰা নাই। মানে ৰাতিপুৱা উঠাৰ পিছৰ পৰা গৰমে, মই ভিডিঅ' কৰিব পৰা আৰু ফেনটো বন্ধ কৰি এডিটিং কৰিব লাগে, বিৰাট গৰম লাগি যায়। সেইকাৰণে মানে ভিডিঅ' দিয়া নাই। সো আজি ভিডিঅ' দিলোঁ। মোৰ মানে দুটা ল'ৰা আজি কেইদিন ধৰি কৈ আছে, মা বেনানা আৰু মেংগ' জুচ কৰা না। সো আজি মই বনালোঁ, আপোনালোকে চাই থাকক। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। তো চাই থাকক। গৰমত এতিয়া ল'ৰা দুটা কৈ থাকে এইটো বনা সেইটো বনা, তো বনাবই লাগে। তো মজাটো মানে ময়ে বুজি পাওঁ কেনেকুৱা লাগে, তথাপি বনাই আছোঁ, চাই থাকক। ঘৰত আম আৰু কল আনিলে হ'ল, ইহঁতক দেখা পালে হ'ল, মা দিয়া না, বনাই দিয়া না, জুচ বনাই দিয়া না। কালি মই প্লেটত এনে কাটি ধুনীয়াকৈ দিলোঁ, সেইটো নাখায়। আৰু সৰুটো মানে আমটো ইমান ভাল নাপায়, কলটো অলপ খায় কিন্তু আমটো ইমান ভাল নাপায়। সেইকাৰণে মানে জুচ বনাই দিলে ধুনীয়াকৈ খাই লয়, এক গ্লাছমান খাই ল'ব। সেইকাৰণে মই ভাবিলোঁ যা, এনেতো নাখায়, আমবিলাক এনে থাকে, মই কাটি দিলেহে অলপ চামুচ দি ওলাই দিব লাগিব, তাৰপিছতে খাব। সেইকাৰণে মই ভাবিলোঁ যে আজি বনাই দিওঁ। তো এতিয়া সন্ধিয়াত হ'ল আৰু আৰম্ভ হ'ল, মা বনাই দিয়া না, বনাই দিয়া না। তো এতিয়া ব'লা বনাই দিওঁ, তোমালোকক খাই লোৱা। সেইকাৰণে এতিয়া বনাই আছোঁ আম আৰু কলৰ জুচ। মোৰ ঘৰত মানে সেনেকাই খায়, কাটি দি হাতত যদি আপুনি দি দিয়ে এনে, সেইবিলাক নাখাব। সেইকাৰণে বনাই আছোঁ জুচটো। এতিয়া জুচ বনোৱাতেতো মোৰে জুচ ওলাই গৈ আছে, ইমান গৰম লাগিছে পাকঘৰটোত। মানে এতিয়া মুখটো চালে গম পালে হয়। এতিয়া জুচটো বনোৱা হৈ গ'ল, দি দিওঁ ইহঁতক খাবৰ কাৰণে। চাই পেলাই ক'ব আপোনালোকে কেনেকুৱা লাগিছে দেখাত। এতিয়া আহিলে খাব দিলোঁ হয়, এতিয়াতো আহিব নোৱাৰে। সেইকাৰণে আপুনি ভিডিঅ'টো চাই পেলাই আপোনালোকে ক'ব কেনেকুৱা লাগিছে। ভাল লাগিলে অলপ শ্বেয়াৰ কৰিব। বাই।